বাছত এতিয়া উঠিম তো চাই থাকিব সাইনবোর্ডত লিখা আছে আতিবালি চক আতিবালি তো আমি এনেকৈ বহি ল'লোঁ বাছত চক ইফালে ফটো আছে আৰু ইফালে আছে উইন্ডো আৰু চক এচি বাছ হয় আমি এতিয়া আতিবালিত যাম আৰু আতিবালি বাছত উঠিলোঁ তো চাই থাকিব সকলোকে তো আমি বাছৰ ভিতৰত বহি বহি এনেকৈ বাহিৰৰ দৃশ্যবোৰ আপোনালোকক দেখুৱাই আছোঁ চাওক এয়া মেজেষ্টিক বাছ ষ্টেণ্ড হয় মানে ইয়াৰ পৰা আতিবালিত যাম আমি এনেকৈ দেখুৱাই আছোঁ বাহিৰৰ দৃশ্যবোৰ চাই থাকক শেষলৈকে তো চাওক আপোনালোকে ইমান ধুনীয়া দৃশ্য বাহিৰৰ মানে বাছ ষ্টেণ্ডটো অলপ ডাঙৰ নহয় মানে বেছিয়ে ডাঙৰ তো আহিব আৰু ইয়াত মেজেষ্টিকত মানে আমি তামিলনাডুত আছোঁ এতিয়া গৈ আছোঁ বাহিৰৰ দৃশ্যবোৰ দেখুৱাই বাছৰ ভিতৰত বহি চাই থাকক আৰু কিমান ডাঙৰ ডাঙৰ বিল্ডিং ইফালে আমাৰ অসমততো নাইয়ে এনেকুৱা চব এনেকৈ আমি বাহিৰৰ দৃশ্যবোৰ দেখুৱাই আছোঁ তো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব কিবা সুধিব লাগিলে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব চাওক এনেকৈ বহি বহি আমি দেখাই আছোঁ আৰু বাহিৰৰ দৃশ্যবোৰ আপোনালোকক আৰু ভিডিঅ'টো লাইক কৰিব এটা চাওক ইফালে ইমান ডাঙৰ ডাঙৰ বিল্ডিংবিলাক তো আমি এনেকৈ গৈ আছোঁ তামিলনাডুত এতিয়া কৰ্ণাটকতে আছোঁ তো আতিবালি যাই পোৱাৰ পিছত মানে আতিবালিত তামিলনাডু আৰু কি আতিবালিত এতিয়া বাছ ষ্টেণ্ডত আহি পালোঁ আৰু চাওক অলপ পিছত আহি পাম আৰু চাই থাকক ইফালৰ দৃশ্যবোৰ বাছবিলাক আৰু কণ্টেইনাৰবিলাক চব কিমান ধুনীয়া লাগিছে তো আহিব আৰু ইফালে আমি আহিছোঁ কামৰ বাবে তামিলনাডুৰ ওচৰত আনিকেলৰ ST বৰ্ডৰ ওচৰত চান্দাৰ কোম্পানীত কাম কৰিবলৈ তো আহিব আৰু ইফালে চাওক বিল্ডিংবিলাক যে দিছে ন মানে ৰাস্তাৰ ওপৰত মানে ৰাস্তা আছে কি আছে আৰু ইয়াত উঠাই দিছে আৰু বিল্ডিং চাওক ইফালে মেট্ৰ' লাইনো আছে ওপৰত তো কেনে লাগিল কমেণ্ট কৰি জনাব তো চাওক মেট্ৰ' ট্ৰেইনো গৈ আছে এনেকৈ এতিয়া আতিবালি আহি পাব অৱস্থা চাই থাকক আৰু তো গাইজ ফাইনেলি আমি আতিবালি আহিলোঁ চাওক গাইজ আমি এনেকৈ কিবা খাই ল'ম আৰু এতিয়া তো চাই থাকিব তাৰপিছতহে বাছত উঠিম গাইজ চাওক আমি এনেকৈ কিবা কিবি খাই ল'লোঁ আতিবালিত ইফালে বহি আছে চাওক আমি বাছত উঠিম ইয়াৰ পৰা হচুৰত যাম হচুৰ আমি এনেকৈ হচুৰৰ বাছত উঠিলোঁ এতিয়া হচুৰ যাম আৰু চাই থাকো ৰাস্তাত যি পাওঁ দেখাম তো আমি এনেকৈ দেখুৱাই গৈ আছোঁ হচুৰৰ বাছত চব হচুৰ মানে তামিলনাডুতে তো মেজেষ্টিক কৰ্ণাটক মেজেষ্টিকৰ পৰা আমি আতিবালি বাছত উঠি আহিছোঁ তাৰপিছত এতিয়া আতিবালিৰ পৰা হচুৰৰ বাছত উঠিলোঁ আৰু আপোনালোকক
দেখুৱাই আছোঁ। বাছ ষ্টেণ্ড হয়। এতিয়া হোটেল পাব অৱস্থা চাই থাকক। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো টিপি দিব, তেতিয়াহে নেক্সট ভিডিঅ' পাব ন। তো চাই থাকক আৰু। তো গাইজ আমি হচুৰৰ পৰা আৰু আনিকালৰ বাছত উঠিব লাগিব, চাই থাকিব। এনেকৈ গৈ আছোঁ আৰু হচুৰ পালোৱে প্ৰায়, চাই থাকক। গাইজ আমি এনেকৈ আহিলোঁ হচুৰত, এতিয়া বাছত উঠিম। তো চাই থাকক, আমি এতিয়া বাছত উঠি আনিকালৰ বাছত উঠি আনিকালত যাম, মানে এছ টি বৰ্ডাৰতে নামি দিম আৰু চাওক। তো চাওক আমি এনেকৈ আনিকালৰ বাছত বহি ল'লোঁ। তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কিবা সুধিব লাগিলে কমেণ্ট কৰি জনাব আৰু ইয়াত যদি আহিব খোজে কমেণ্ট কৰিব আৰু কোম্পানী আছে বহুত ইয়াত। তো চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি শ্বেয়াৰ কৰি দিব।